মোৰ বাবুটোৱে কি কৰি আছে এতিয়া? মই এতিয়া চিৰিয়েল চাই আছো। তুমি কি কৰি আছা বাবু? মই হিৰো এছএল চাই আছো। মই তোমাক কোৱা নাছিলো নেকি যে তুমিও চিৰিয়েল চাবা বুলি? মোৰ বাবুটোৱে কৈছে আৰু মই নাচাম। হ'ব দিয়া, প্ৰমিছ, কালিৰ পৰা মই চিৰিয়েল চাম। বাইদেউ শুনো ন, আজি ন মই যিখন চিৰিয়েল চাই আছিলো ন, সেই চিৰিয়েলখনত যিজনী হিৰোইন থাকে ন, সেই হিৰোইনজনী মানে কুঁৱাৰ পাৰত বাচন ধুই আছিলে। বাচন ধুই থাকোঁতে ন পটককিনে পিছল খাই কুঁৱাত পৰি গ'ল জানা। মা তই দুখ পোৱা নাইতো? তাইৰ হাজবেণ্ডে ন তাইক খুব ভাল পাই জানা। সেই হাজবেণ্ডটোৱে কুঁৱাত জাপ মাৰি তাইক বচাই ল'লে। বাহ, একদম মোৰ নিচিনা। আচ্ছা শুনা না, I really missed you. যোৱাকালিচোন আমি লগ পোৱা নাছিলো জানো? I know, but it's been few hours. I really missed you, babu. বাবু, আজি ন মই মেগী বনাই থাকোঁতে মোৰ আঙুলিটো পুৰি থাকিলে। একো হোৱা নাইতো তোমাৰ? ডক্টৰক দেখাইছে নাই? ৰ'বা মই এম্বুলেঞ্চ মাতি আছোঁ ৰ'বা, মই এতিয়াই গৈ আছোঁ ৰ'বা। চিল, দেউতাই মেডিচিন আনিব গৈছে, তেনেকুৱা একো হোৱা নাই, ইটছ নৰ্মেল। কি যে কৰা নহয় তুমি। অ'কে, ঠিক আছে। দেউতাটো যিহেতু মেডিচিন আনিব গৈছে, মইতো তোমালোকৰ ঘৰত আহিব পাৰোঁ ন? কি হ'ব আহি? তুমি নাজানা আহিলে কি হ'ব? নটি, গুচি আহা তেনেহ'লে। চিয়ৰটো? আহি যোৱা। এনেও আজি আমাৰ কাম কৰা বাইজনী অহা নাই। কালি ৰাতিৰ বাচনবিলাক পৰি আছে, তেনেকৈ আহা তুমি আহি মাজি দিবাহি। সেইবিলাক কৰিব কোনে যায়? সেইবিলাক তুমিয়ে কৰা নেকি? অলপ আগত কি তাৰ ডাঙৰ ডাঙৰ কথা, ডাক্তৰ মাতিম, হেন তেন, মই আহিম, আৰু এতিয়া তুমি সেই মোক বুঢ়া হাতখন নি বাচন ধুবলৈ কৈছা? তাতে কি হ'ল? তুমি কি পাগলা নেকি? এই তুমি কি মোক পাগলা ক'লা? কিবা উল্টা পুল্টা কথা কৈ আছিলা অথনিৰ পৰা। সেই বুলি তুমি কি মোক পাগল ক'বা নেকি? কোনো ছোৱালীয়ে আজি পৰ্যন্তলৈকে মোক পাগল কোৱা নাই জানা। মই কৈ দিলো, এতিয়া তুমি পৰলোকত গৈ পাৰ্টি দিয়াগে যোৱা। বাইদেউ, তুমি কেইজনী ছোৱালীৰ লগত এনেধৰণৰ প্ৰীতিৰ কথা পাতিছা আজিলৈকে? কোৱাচোন সঁচা কথাটো। এই মোৰ বাবুটো মুখখন পিছলি গ'লো। তুমি জানাইচোন মই তোমাক কিমান ভাল পাওঁ। সেইটোতো বৰ ভালকে বুজি পাইছো মই। আচ্ছা বাবু, শুনা না, তোমাৰ ন যিখন হাত পুৰিছে সেই হাতখন অলপ আগলৈ আনা না। কিয়? না লোৱা, আনিছো। বিষ কমিছে এতিয়া? নকৰা চোৱাটাৰ। আচ্ছা, মোৰ বাবুটোৱে কিবা খালেনে? নাই খোৱা, দেউতা আহিলে একেলগে খাম। 11টা বাজিল, তুমি এতিয়ালৈকে একো খোৱা নাই? তাৰপিছত তোমাৰ পেট বিষাব, গাটো বেয়া হ'ব, জ্বৰ হ'ব, তুমি ডক্টৰৰ ওচৰত যাবা, টেষ্ট কৰাবা, তোমাৰ কৰোণা পজিটিভ ওলাব, আৰু কেইদিনমান পাছত তুমি মৰি যাবা, আৰু মই আকৌ এজনী ছোৱালী পতাব লাগিব। মোৰ কি কষ্টৰ কোনো দাম নাই নেকি? কি ক'লা তুমি? কি ক'লো মইতো একো কোৱা নাই। লাইনটোত কি ক'লা? এনেকৈ মই কিভাৱে বাচি থাকিম তুমিয়ে কোৱাচোন। আগত কি কৈছিলা? এই কৰোণা পজিটিভ হ'লে তুমি মৰি যাবাতো, সেইটোহে কৈছো। নাই, দুটা বস্তুৰ মাজত কিবা আছিল। আছেতো। নাই, মই ইয়াৰ মাজত একো কোৱা নাই। তোমাৰ হাতৰ বিষ হৈ আছে, তোমাৰ টেনশ্যন হৈছে, তুমি সেইকাৰণে কাণেদি বেছিকৈ শুনি আছা। হাতৰ বিষ হ'লে আকৌ কাণেদি কেনেকৈ বেছিকৈ শুনিব? হ'ব পাৰে চাগে। বাইদেউ, তুমি কিবা খালানে নাই? নাই, মোৰ বাবুটোৱে নোখোৱাকে মইনো কেনেকে খাব পাৰোঁ? খুব চেনি। বাবু, মইনো এটা কথা ভাবিছো। কিং কোব্ৰা চালা মুখ খুলিলে বিষ ওলাই।
অঁ কোৱা আচ্ছা আমাৰ এই ৰিলেশ্যনশ্বিপটোৰ ভৱিষ্যত কি হ'ব বাৰু তুমি কোৱাচোন মোক মানে আমি ইয়াৰ পাছত কি কৰিম ইয়াৰ পাছত আমি বিয়া কৰিম আৰু তাৰ পাছত আমি হনিমুন যাম তাৰ পাছত আমাৰ 1 ডজন গুলুমুলু হ'ব আৰু তাৰ পাছত কি মৰাও প্লেন কৰিব লাগিব নেকি তাৰ পাছত আৰু কি হ'ব তোমাক মা বুলি মাতিব আৰু মোক দেউতা Yes, right. দেউতা বুলি মাতিব হেল্ল' বাবু তোমাৰ ডিঙিটো কোনে টিপি ধৰিলে মই তোমাৰ বাবু নহয় তেনেহ'লে তই কোন বে এই দিন দুপৰতে বাপেক নাথাকোঁতে মোৰ বাবু ঘৰত সোমাবলৈ তই কেনেকৈ সাহস পালি হাৰামজাদা চালা থপৰে একদম কাণৰ তলা লাল কৰি দিম অসভ্য ল'ৰা ওলা তই এতিয়া তাৰ পৰা তুমি জানানে যে তুমি কাৰ লগত কথা পাতি আছা এতিয়া কোন বে মই তোমাৰ বাবুৰ দেউতাকে কৈ আছো অঁ তাতে কি হ'ল হা এই আপুনি জানেনে মই কোন না তেনেহ'লে ফোনটো ৰাখ না বুঢ়া কোন আছিল এইটো মই ঘৰত নাথাকিলে এইবিলাক কৰ তই হা প্ৰেম কৰিব আহিছ প্ৰেম বাহিৰ কৰি দিম ঘৰৰ পৰা ওলোৱা বাহিৰ কৰি দিম তোৰ ভাঙি খুৰা মাৰি থৈ দিম চাল্লা প্ৰেম কৰিব আহিছ 4টা ফ্লেট 5 বিঘা মাটি তামোলৰ বাৰী বিলাক সপোন কি চব ধ্বংস হৈ গ'ল হে মা কৰোণা